গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ সুশীলা অফিচিয়েল ইউটিউব চেনেলটোলৈ আৰু বহু দিনৰ মূৰত মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ আহিলোঁ আজি মই ভাবিছোঁ মানে বহুত দিন একো ভিডিঅ' বনোৱা হোৱা নাই তাৰপিছত ছাবস্ক্ৰাইবাৰ যিমান আছে সিমানেই আছে অকণো বাঢ়া নাই তো ভাবিছোঁ আৰু এনেকুৱা থাকিলেতো নহ'ব সেইটো কাৰণে কিবা এটা ভিডিঅ'কে বনাম বুলি সেইটো কাৰণে এতিয়া এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ চাব শেষৰলৈকে চাব কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব যিবিলাকে নতুন চাই আছে তেওঁলোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু মই আশা কৰিছোঁ সকলো ভালে আছে ময়ো কিন্তু আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ তেনে আহক চাওঁ আজিৰ এই এটি সুন্দৰ ভিডিঅ'টো তাকে মই এতিয়া ষ্টাৰ্ট কৰিছোঁ যিহেতু ভিডিঅ'টো আৰু মই আশা কৰিছোঁ আপোনালোকৰ বিহু সকলোৰে ভালে ভালে গ'ল যিবিলাকে মানে বিহু উদযাপন কৰে তেওঁলোকৰ ভালে ভালে গ'ল যিহেতু আমি মানে উদযাপন নকৰোঁ তো সেইটো কাৰণে আমাৰ একো এনেকুৱা বিহুৰ এনেকুৱা মানে এনজয়মেণ্ট কিবা এটা বস্তু নাই তথাপিও আৰু মানে এনেকুৱা হৈছে কিছুমানে যে অকল অসমীয়া হ'লেই যে বিহু মানিব সেইটো কোনো কথা নহয় চবেই মানিব পাৰে কাৰণ আমি অসমত আছোঁ তো চবেই একেলগে মিলিজুলি থাকে ন তো সেইটো কাৰণে আৰু মিলিজুলি উৎসৱবিলাক পালন কৰিলে ভাল লাগে তথাপিও আৰু কিছুমানে ফটো শ্বুট কৰিছোঁ মোৰ সেনেকুৱা মানে কোনো ফ্ৰেণ্ড নাই ন যে মই ফটো শ্বুট কৰিব যাম কিবা সেনেকুৱা টাইপৰ সেইটো কাৰণে এনেকুৱা একো কৰা হোৱা নাই আৰু ন মই যে হেৰি আমাৰ যিহেতু বেছি এইটো আমাৰ গুড ফ্ৰাইডে ইষ্টাৰ ছানডে পাৰ হৈ গ'ল তো মই সেই সময়ত মই ভিডিঅ' বনাইছিলোঁ কিন্তু অলপ মানে প্ৰব্লেম হোৱাৰ কাৰণে মই সেইটো দিব নোৱাৰিলোঁ নহ'লে মই ষ্টাৰ্ট কৰি দিছিলোঁ ভিডিঅ'টো কিন্তু অলপ খেলি মেলি হৈ গ'ল ন টাইমটো ইমান ভাল নহ'ল আৰু যোনদিনাখন ইষ্টাৰ ছানডে তাৰ নেক্সট দিনাখন মানডেটোৱে আমাৰ আছিলে এক্সাম তো সেইটো কাৰণে মই এডিট কৰিব নোৱাৰিলোঁ তো আৰু এনেকুৱা লেট কৰি দিবলৈও বেয়া লাগে সেইটো কাৰণে মই নিদিলোঁ তো এতিয়া মই ষ্টাৰ্ট কৰিছোঁ চাব কাৰণ আজি নহয় কালি মানে কিবা এটা অকেজন নহয় আৰু কিবা এটা এনেকুৱা বিশেষ আছে আৰু তাকে দেখাম যাতে আপোনালোকেও চাই ভাল পাব আৰু আমাৰো মানে মেমৰি চাই থাকিব আৰু ডেটটো মানে সেইটো কাৰণে এতিয়াতো নকওঁ কালিয়ে ক'ম কি হ'ব যদি ষ্টাৰ্ট কৰি দিছোঁ চাব কিমানখিনি লাগে মই মানে আজি বনাব পৰা নাজানো কিন্তু কালি যে কিবা এটা দেখাম সেইটো মানে গম পাইছোঁ মানে কি দেখাম সেইটো মানে ভিডিঅ'টো চালে সম্পূৰ্ণৰূপে চালেহে গম পাব তো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক গুড মৰ্ণিং এভৰিৱান আজি হয় নেক্সট ডে মৰ্ণিং মই আপোনাক যোৱাকালিয়ে কৈ থৈছিলোঁ যে আমাৰ ঘৰত আজি কিবা এটা আছে দেখাম আপোনালোকক মই এতিয়া নাই হোৱা 7টা বজাত সময় দিছোঁ কিন্তু এতিয়া 7টা বাজি গ'ল কিন্তু অহা নাই এতিয়া সেইবোৰ দেখাম তো এতিয়া আমি কিবা কিবি কৰিছোঁ দেখাইছোঁ মোৰ মিঠাই এনেকৈ কৰা হৈ গ'ল এতিয়া দোকান যাম লৈ যাম আপোনালোকক মই কিমান কৰি মই ক'লোঁ কিবা এটা আছে এতিয়া আছে আমাৰ দোকানৰ অ'পেনিং মানে আজি আমাৰ দোকানটো অ'পেনিং কৰিব তো তাকেই মানে সেইটো কাৰণে মানুহ মতা হৈছে ফিটা কাটিব আৰু ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব দোকান আছে নথকা নহয় কিন্তু বহুত কম আছে সেইটো কাৰণে মানে দোকান এখন অ'পেনিং কৰিব তো আপোনালোকে যেনে পালে চাই জনাব আশীৰ্বাদ কৰিব যদি আমাৰ দোকানখন ভালে ভালে চলিব আৰু যদি মোৰ ওচৰ চুবুৰীয়া কোনোবা যদি ভিডিঅ' চাই তেনে আহিব পাৰে যি লাগে চব পাব परंतु मैं तो परमेश्वर के भवन में हरे जलपाई के बीच के समान हूँ। मैं परमेश्वर की करुणा पर सदा सर्वदा के लिए भरोसा रखता हूँ। मैं तेरा धन्यवाद सर्वदा करता रहूँगा क्योंकि तू ही ने यह काम किया है। मैं तेरे ही नाम की बात जोता रहूँगा क्योंकि वह तेरे पवित्र भक्तों के समान है। অ'পেনিং এতিয়া বনাম চাহ তাৰপিছত পাই আছোঁ মুনু ক'ত গ'ল আৰু
তো ধরছো মোবাইলে ধরা তেনে এই আছিল আজি মোৰ ভিডিঅ' চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিবিলাকে কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ আৰু এই আজি ভিডিঅ' ধন্যবাদ।